হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? ভালে আছে সকলোৱে? আজি মই এইটো মোৰ আজি সেকেন্ড ব্লগ কৰিব ওলাইছোঁ। মই ভাবিলোঁ এটা ব্লগকে বনাওঁ, চাওঁ কেনেকুৱা হয়। এতিয়া মই চাহ খাই এনে থকাত কৰি ভাবিলোঁ এটা ব্লগকে বনাওঁ। এতিয়া মোৰ মিষ্টাৰ আৰু ল'ৰাটোৱে কি কৰি আছে চাওঁ বলক। মোৰ মিষ্টাৰ আৰু লাকিয়ে, মোৰ ল'ৰাটোৰ নাম লাকি হয়, কি কৰি আছে চাওঁ বলকচোন। সিহঁতে এখেতে মোবাইল টিপি আছে আৰু লাকিয়ে কিতাপৰ ওপৰত শুই আছে। এনেই নাটক কৰি আছে। উঠা তুমি, উঠা, কি কৰি আছানো? টোপনি লাগছি? তাৰ বোলে টোপনি লাগছি। এই কিতাপবিলাক খুলি থৈ দিছে সি। কিতাপ খুলি থৈ দিছা তুমি? কিতাপ খুলি থৈ দিব নাপায় নহয়। লাকিয়ে এনেই নাটক কৰি আছে, তাত টোপনি লগা নাই। তোমাৰ নামটো কৈ দিয়াচোন। উঠি কৈ দিয়া। বহা তুমি, বহি লোৱা। তুমি কোন স্কুলখনৰ নাম কোৱাছো তোমাৰ? সিবিলাকে কিতাপ ৰং এইবিলাক কিবা কিবি ওলাই থৈ দিছে। ওলাই পিনে আৰু মানে শুই আছে, এইবিলাক ভাঙি পেলাইছে। সি ৰঙৰ কাৰণে কান্দি থাকে, ৰং আনি দিছোঁ, সেই ৰংবিলাক ভাঙি দিছে চব। আৰু এখেতে বহি আছে, ক'ৰবাত যাব ওলাইছে চাগে। চকত যাব, বহি আছে, মোবাইলত কিবা চাই আছে। মই আৰু কি কৰিম, অকণমান ব্লগকে বনালোঁ। মই ভাবিলোঁ অলপ ব্লগ বনাওঁ। এতিয়া এখেতৰ ডিউটি আছে, আকৌ ইভিনিং ডিউটিত যাব। মই ভাত বনাব লাগিব। এতিয়া অলপ ফ্ৰী টাইমত অকণমান ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ, ভিডিঅ' বনাই আছোঁ। সেইকাৰণে সিহঁতে মানে নিজৰ কামত নিজে ব্যস্ত হৈ আছে। মই আৰু অকলে কিনো কৰিম, সেইকাৰণে ভিডিঅ' বনাই আছোঁ। আৰু মোৰ বস্তিটোত কি আছে আপোনালোকক দেখাওঁ ৰ'বক। বেলেগ একো নাই, এডাল পুঁই শাক আছে। পুঁই শাকডাল নিজে হৈছে, মই লগোৱা নাই। এডাল নিজে হৈছে ইয়াত পুঁই শাকডাল। মই এডাল বস্তুৱে লগাইছোঁ। এইফালে এইটো লাওৰ পলি, এইটো লাও, ৰঙালাও হয়। ছটিয়াই দিছিলোঁ, হৈ গৈছে এডাল লাও, ৰঙালাও। এইটো মানে ইয়াত চাং দিব লাগিব। আৰু ইফালে এডাল লাও আছে, এইডাল লাও কি বা লাও নাজানো। মই নিজে হৈ গৈছে। এইটো লাওটো নিজে হৈছে, কিন্তু এডাল মই ছটিয়াইছিলোঁ গুটি। এইটো হওঁতে আৰু মানে এইটো ইয়াতে মানে চাং দিব লাগিব। এয়া বাৰিষাৰ দিনত মানে পানী হয় ন, সেইকাৰণে মানে একো হেৰি কৰা নাই। সেই মানে এতিয়া মানে খল্লি মাহ পৰিলে আৰু মানে ইফালে কিবা কিবি ৰুব পৰা যাব। মানে বাৰিষাৰ ছিজনটোত পানী হৈ থাকে তোন, সেইকাৰণে মানে একো ৰোৱা নাই। এতিয়া খল্লি মাহত কিবা কিবি শাক পাচলি এইবিলাক। এইফালে জাগা আছেতো, সেইকাৰণে ইফালে। আৰু আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু পূজা চাব যোৱা নাই, যাম, চাই লওঁ এখেতৰ কি ডিউটি আছে। পূজা চাব গ'লে আপোনালোকক পাৰিলে তাতেও ব্লগ বনাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ইমানটোৱে। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ ছাবস্ক্ৰাইব কৰিলে ভাল লাগে দিয়কচোন। আপোনালোকক আগতে কৈছোঁ, মোৰ মানে ছাবস্ক্ৰাইবাৰ কমি আছে, সেইকাৰণে কৈছোঁ আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মই আগুৱাই মানে যাবলৈ অলপ মানে সাহস পাওঁ, ভাল লাগে তেতিয়া। আৰু কালিৰ ভিডিঅ'টো কিছুমানে চাইছে, বহুত ভাল লাগিছে। আৰু যাতে মোৰ ভিডিঅ'বিলাক সকলোৱে চাই মানে সেইটোৱে মই কামনা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। বাই বাই, আজিলৈ ইমানেই।